খেৰণী গুৰ বজাৰ উত্তপ্ত পৰিস্থিতি গুৰ বেপাৰী বৈষম্য নীতি আৰু উচিত মূল্য নিদিয়াৰ বাবে কৃষকসকলে লগালে তোলপাৰ কিনকিনীয়া বৰষুণৰ মাজতো কৃষকসকলৰ উত্তাল প্ৰতিবাদ CBSE বোৰ্ডৰ অধীনত চূড়ান্ত দ্বাদশ বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কাৰ্বি আংলং জিলাৰ ডিফু ভিতৰত উজলিল ডিফু কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ শশী সুৰভা দত্ত ৰয় বিজ্ঞান শাখাত 93% নম্বৰ লাভেৰে শীৰ্ষত নৰ্থ ইষ্টাৰ্ণ ৰেঞ্জৰ চিলনিজান বন বিভাগৰ সাফল্য বিদ বিষয়া তথা সহযোগী দলে কালিয়নী নৈ চোৰাংভাৱে পাৰ কৰি নিবলৈ লওঁতে হাতেলোতে ধৰি মূল্যৱান কাঠখিনি জব্দ কৰে নৈ জাপ মাৰি পলাই হাৰে কাঠচোৰৰ দল নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণী থানাৰ অন্তৰ্গত খেৰণীত অৱস্থিত সাপ্তাহিক গুৰ বজাৰত গুৰ ব্যৱসায়ীসকলৰ বৈষম্যমূলক নীতি আৰু উচিত মূল্য নিদিয়াৰ ফলত কৃষকসকলে বিক্ষোভ প্ৰতিবাদেৰে শুক্ৰবাৰে পৰিস্থিতি উত্তাল কৰে উল্লেখযোগ্য যে অসমত বিগত 3 মাহ ধৰি গুৰ বিক্ৰী বন্ধ হৈ আছিল যদিও শেহতীয়াকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ সভাত ভোট গ্ৰহণ কাৰ্য সমাপ্ত হোৱাৰ পিছতে গুৰ বজাৰ খোলা হ'ব বুলি ৰাজ্যক আশ্বাস প্ৰদান কৰিছিল আৰু কৈছিল শীঘ্ৰে গুৰ বিক্ৰীৰ সমস্যা সমাধান কৰিব সম্প্ৰতি ইয়াৰ দায়িত্ব লোৱা বুলিও আশ্বাস প্ৰদান কৰিছিল কিন্তু এই আশ্বাস আছিল মাত্ৰ কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাজ্যৰ পৰা ভোট আদায়ৰ কৌশল নিৰ্বাচন শেষ আৰু লগে লগে পিঠি দিলে গুৰ বিক্ৰীক লৈ সমস্যাৰ সমাধানৰ প্ৰসংগ আজিও নুখুলিলে গুৰ বজাৰ ইফালে গুৰ বিক্ৰী নোহোৱাৰ পৰা কৃষকসকলে সন্মুখীন হৈ অহা আৰ্থিক সমস্যাপূৰ্ণ সুযোগ গ্ৰহণ কৰা মধ্যভোগী ব্যৱসায় তথা দালালসকলে শুক্ৰবাৰে গুৰ বজাৰৰ পৰা এক টিন গুৰৰ বিনিময়ত 800 পৰা 900 টকা দিয়াৰ বিপৰীতে এক টিন গুৰৰ বিনিময়ত 300 পৰা 400 টকা দিহে গুৰ বিক্ৰী কৰে আনহাতে বজাৰত শ গুৰ টিনৰ পৰা মাত্ৰ 100 টিন মান গুৰৰ টিন কিনি সামৰে গুৰৰ বজাৰ আনফালে শেষত একেটা ওজনৰ একেটা ধৰণৰ গুৰ পিছত 200 টকাত বিচাৰে তেনে পৰিপ্ৰেক্ষিতত খেৰণী সাপ্তাহিক গুৰ বজাৰ মধ্যভোগী গুৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কৃষক ৰাইজ চাঙুৰ খাই উঠে আৰু বহু সময়লৈকে বজাৰৰ পৰিৱেশ উত্তাল কৰি তোলে পৰিৱেশত মধ্যভোগী ব্যৱসায়ীসকলে কিনি লোৱা গুৰ বজাৰ এৰি থৈ পলায়ন কৰে শেহতীয়াকৈ আৰক্ষী আৰু সাংবাদিকসকলৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্ৰণত আহে आज में हुआ क्या है आज में यही हुआ कि कुछ मीठा वो किन करके और कुछ मीठा छोड़ करके गए और बेगर रेट का किन करके गए 300 रुपया किना जहाँ के वो 550 रुपया 500 रुपया का बिक्री हर बाजार में आज मैं 300 रुपया का मीठा लेकर के डाटा मोबाइल देख लगा वो जा रहा है इसीलिए हंगामा हो गया समस्या तो असल की হৈছে মানে মিঠৈ যিটো প্ৰকৃত দাম দিয়া নাই কিছুমানক মানে অধিক দাম দিছে কিছুমানক কম দিছে কিছুমানৰ মিঠৈটো কিনিব বিচৰা নাই সেইকাৰণে পাব্লিকৰ এইবোৰ মানে এৰি গ'ল প্ৰকৃততে এই ভুলটো তুলিৰাম ৰঙাৰ ভুল এইটো এই তুলিৰাম ৰঙাৰ যদি কৃষকক যদি ইমান মৰম কৰে তেন্তে এই বজাৰত তেখেতে মানে আহিব লাগিছিলে কিয় তুলিৰাম ৰঙা কেনেকৈ ভুল তুলিৰাম ৰঙা ভুল মানে খেতিয়কৰ সমস্যা সব পেচা সবকা বিকাশ কিন্তু আমালোকৰ বিকাশ নাই এইবোৰ গোটেই কৃষকৰ সবৰ বিনাশ হৈ আছে হয় 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 ইলেকশ্যনৰ আগতে তুলিৰাম ৰঙা আৰু চিফ মিনিষ্টাৰ ইয়াত খেৰণীত আহি কৈছিলে যে নিৰ্বাচন শেষ হোৱাৰ পাছত মিঠৈ পুনৰ বিক্ৰী কিনা হ'ব বুলি কৈছে এতিয়া কি হৈছে ইলেকশ্যন হোৱাৰ পাছত মাত্ৰ নাম প্ৰতিশ্ৰুতি দিছে কিন্তু ইয়াত একো তুলিৰাম ৰঙা অহা নাই এতিয়ালৈকে একো কথা তুলিৰাম ৰঙা আমি এষাৰ কথা মাত শুনা পোৱা নাই বুথৰ পৰা এতিয়ালৈকে কুঁহিয়াৰ যিটো গুৰ এতিয়ালৈকে বিক্ৰী কিনা হোৱা নাই হোৱা নাই সম্পূৰ্ণভাৱে হোৱা নাই কিষাণৰ সমস্যা একো সমাধান কৰা নাই
Bosong sih hak lo, dam lo jangan kau ni nam. Punya program kosong lo. Punya program bang lah bosong hello. Kenapa dah kau bang ke? Jangan apa aki nok lang nam ni, tapi aki lok nok lang nok sih nam. Mana itu ke ting tanam ni kartun versi nam. Anta me non ke teknologi kan te pupik lang ingo lah hai ting kali mayo. Aki ita tu, aki anta tu, jata tu nam. Dokter lo lagi sabta. Kali makalang. Itu mana kau baca? Anak tu panam tanda lo, mana raja pan matara, ang konang nam pite pula aja lo. Lah bangga ponong lo. Ponong lo lagi. Mana ni tu tak lah. Kita punya sih. Kita punya ponong lo. Nona ni je cari lah pula. Nah itu nam thai nam. Nam thai thế sao đi đây aja hak atu mo phan nam pi aja hak tum phan nam pi be ke ting ke nang ni itu me karton pe nai no na bang ke ting pe ta nam de la pen ke akelok aki ta nam po purwa ko no pi bang er to na nam ne lo puson ning je de la son ar kom sin ai klem pi masin ke rat atu bang ke kang chir pe na ning masin aning ki hak se la ke nam tangan no lang ta pasun la pi onang ne খেৰণীৰ পৰা বীৰেন সিংহী ৰিপৰ্ট কাট নিউজ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল বহু প্ৰতীক্ষিত CBSE বোৰ্ডৰ অধীনত চূড়ান্ত দ্বাদশ বৰ্ষৰ পৰীক্ষাৰ ফলাফল ওলাল কাৰ্বি আংলং জিলাৰ ডিফু কেন্দ্ৰীয় বিদ্যালয় আৰু জবহাৰ নবোদয় বিদ্যালয় চূড়ান্ত দ্বাদশ বৰ্ষৰ শিক্ষাৰ্থীসকলে ফলাফল লাভ কৰি অতিশয় আনন্দিত হৈছে ডিফু কেন্দ্ৰীয় বিদ্যালয়ত এইবাৰ চূড়ান্ত দ্বাদশ পৰীক্ষাত কলা আৰু বিজ্ঞান শাখাত সৰ্বমুঠ ৩২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হয় ইয়াৰে ১৪ গৰাকী কলা শাখাৰ ১৪ জনে উত্তীৰ্ণ হৈছে আনহাতে বিজ্ঞান শাখাত চূড়ান্ত দ্বাদশ পৰীক্ষাত অৱতীৰ্ণ হয় ১৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে তাৰে ১৪ গৰাকী সফলতাৰে উত্তীৰ্ণ হয় বিজ্ঞান শাখাত ডিফু আমলাপুটিৰ নিবাসী সুপ্ৰকাশ দত্ত ৰয় আৰু কৰুণা দত্ত ৰয় পুত্ৰ শশী সুৰভা দত্তই ৯৩% নম্বৰ লাভ কৰি ডিফুৰ ভিতৰত শীৰ্ষত হৈছে আনহাতে জবহাৰ নবোদয় বিদ্যালয়ৰ চূড়ান্ত দ্বাদশ পৰীক্ষাত সৰ্বমুঠ ৭৩ গৰাকী শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হয় আৰু ইয়াৰে ভিতৰত উত্তীৰ্ণ হয় ৬৪ গৰাকী শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰা অনুসৰি কলা শাখাত ৮৭.৬৭ আৰু বিজ্ঞান শাখাত ৮৬.৮৪% নম্বৰে উত্তীৰ্ণ হয় জবহাৰ নবোদয় ছাত্ৰ ছাত্ৰী অৰুণ লেখে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং বনাঞ্চলৰ পৰা চেক বুজি একাংশ অবৈধ কাঠ ব্যৱসায়ীসকলে নিশা আন্ধাৰৰ সুযোগ লৈ গছ কাটি কাঠখিনি নিয়াৰ দৰে অবৈধ কাৰ্য অব্যাহত থকাৰ ফলত বনাঞ্চল দিনে দিনে ধ্বংস হৈ আহিছে এনে সময়তে জিলাখনৰ চিলনিজান স্থিত নৰ্থ ইষ্ট ৰেঞ্জৰ অধীনত বিট বিষয়া স্বাৰ্থে টিছু তথা তেওঁৰ সহযোগী দলে নিশাৰ কালিয়নী নৈ পাৰ কৰিবলৈ লওঁতে মূল্যৱান কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও কাছুৰৰ দলটি নদীৰ গভীৰতালৈ জাপ মাৰি পলাই সাৰিবলৈ সক্ষম হয় এক গোপন তথা বিশ্বস্ত সূত্ৰৰ পম খেদি চলোৱা অভিযানত চিলনিজান বিট বিষয়া স্বাৰ্থে টিছু আৰু তেওঁৰ সহযোগী দলে নিশা প্ৰায় 11:50 গোপনে কালিয়নী নৈৰে পাৰ কৰিব খোজা কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও বনকৰ্মী দলক দেখিয়ে কাছুৰৰ দলে আগে ভাগে নদীত জাপ দিয়াত তাৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ বিশাল বনাঞ্চলক ৰক্ষণাবেক্ষণ কৰিব পৰাকৈ বনকৰ্মীৰ অভাৱৰ কথা বিগত বহু সময়তে স্থানীয় প্ৰকৃতিপ্ৰেমী তথা বনপ্ৰেমী ৰাইজৰ মুখত শুনা যায় জিলাখনৰ ভিন্ন প্ৰান্তত অৱস্থিত বনাঞ্চলত কাছুৰকে ধৰি বন বিভাগৰ অধীনত থকা কয়লা শিল বালি খনন কৰি একাংশ অবৈধ তথা দ্ৰুত ব্যৱসায়ীসকলে বন বিভাগক বিধানগ্ৰস্ত দেখুৱাই নিশাৰ আন্ধাৰৰ সুযোগ লৈ চলাই আছে ৰমৰমীয়া ব্যৱসায় এনে পৰিপ্ৰেক্ষিতত এনে দ্ৰুত মেকুৰীবিলাকৰ ডিঙিত টিলিঙা আৰিব কোনে মংগল ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে ৫৫ সংখ্যক ৰঙালী বিহু উৎসৱ
হাওৰাঘাটৰ শংকৰ মন্দিৰৰ প্ৰাংগণৰ বিহু বাকৰিত অতি উলহ মালহেৰে শুভাৰম্ভ হোৱা এই বিহু উৎসৱত পুৱাই হাওৰাঘাটবাসীৰ ৰাইজৰ বিপুল সহযোগ পৰিলক্ষিত হয়। প্ৰথম দিনা পুৱা ধ্বজা উত্তোলনেৰে উৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ হোৱা এই বৰ্ণময় সাংস্কৃতিক অনুষ্ঠানৰ পুৱা কাৰ্যসূচীৰ মূল আকৰ্ষণ আছিল স্থানীয় জ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনা জ্ঞাপন। পুৱা বয়োজ্যেষ্ঠসকলৰ উপস্থিতিয়ে অন্যান্য মাত্ৰা প্ৰদান কৰে। আমাৰ হাওৰাঘাট ৰঙালী বিহু উৎসৱ উদযাপনটি প্ৰতি বছৰৰ দৰে এই বছৰো ৫৫তম এই ৰঙালী বিহুটি অনুষ্ঠিত কৰা হৈছে। এই বিহুখনিত আমি সমূহ ভাৰতবাসী ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ আৰু তেওঁলোকৰ সহায় সহযোগিতাৰে আমাৰ এই বিহুখনি সাফল্যমণ্ডিত কৰিব বুলি আমি আশা কৰোঁ। এই বিহুৰ লগত সংগতি ৰাখি আমি বিভিন্ন কাৰ্যসূচী হাতত লওঁ আৰু ইয়াৰে এটি প্ৰধান কাৰ্যসূচী হ'ল বয়োজ্যেষ্ঠসকলক আমি এই অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জনাওঁ। আমি খুবেই আনন্দিত আৰু আমি আশা কৰোঁ অদূৰ ভৱিষ্যতলৈকো এই এনেধৰণৰ কাৰ্যসূচীবোৰ যাতে আমাৰ বিহু বাকৰিত সদায় থাকে। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাট নিউজ। হয়, পশ্চিম কাৰ্বি আংলঙৰ কাৰিকৰী সংমণ্ডলৰ অধীনত খোৱাপানীৰ যোগানৰ নামত পৰিণত হৈছে এক চূড়ান্ত প্ৰশাসনলৈ। খোৱাপানী নাপাই ৰাইজে কৰিছে হাহাকাৰ। এসপ্তাহৰ মূৰতো কেতিয়াবা পানী নাপায় হামৰেণ চহৰবাসী ৰাইজে। ফলত নলা নৰ্দমা তথা জুৰি বা কুঁৱাৰ পানীয়ে শেষ সম্বল হয় চহৰবাসীৰ। এই সন্দৰ্ভত সকলো জানি বুজি তথা দেখি শুনিও চকু মুদা কুলিৰ ভাও জুৰিছে কাৰ্বি সাহিত্য পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰৰ অধীনত জনস্বাস্থ্য কাৰিকৰী কাৰ্যালয় নামৰ ব্যাগুম বিভাগটোৱে। হামৰেণত খোৱাপানীৰ সমস্যা সন্দৰ্ভত ইয়াৰ পূৰ্বেও কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰে দৃষ্টিগোচৰ কৰি বহুবাৰ আমাৰ কাট নিউজৰ মাধ্যমেৰে বৃহত্তৰ হামৰেণবাসী ৰাইজৰ হৈ বাতৰি পৰিৱেশন কৰা হয়। যদিও আন কালৰ দৰে একেই গতি। কি ৰজাঘৰীয়া, কি চৰকাৰী বিভাগ, দুখন কাণত সোপালী মাথোন নিজৰ পূৰ্বৰ স্বভাৱজাত অভ্যাসেৰে একো হোৱা নাই ভাৱত চলি আছে। ইফালে বৰ্তমান ৫টা দিনতকৈ অধিক হৈছে ৰাইজে খোৱা পানী পোৱা নাই। আছে কোনো নাবাইশালৰ দৰে পৰিণত হামৰেণ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলটোৱে মাথোন বিগত ১৯৭২ চনত বহুৱা পাইপেৰে পানী দিবলৈ চেষ্টা কৰি আছে মাজে মাজে। ফুটা পাইপেৰে পানী যায় কেনেকৈ? আনহাতে মন কৰিবলগীয়া যে NEC পথ নিৰ্মাণৰ সময়ত মাটি খান্দোতে ক'ৰবাত উঠাবলগীয়া বা নষ্ট হোৱা পাইপবোৰ ৰংহাং ৰংবং এলেকাত তিনি ঠাইত প্ৰথম অৱস্থাত পুনৰ নিৰ্মাণ কৰা দেখুৱাই তাকো বিভাগটোৱে অনিবাৰ্য কাৰণত তাপ মাৰি ৰৈছে। বিভাগটোৰ কনিষ্ঠ অভিযন্তা শৰৎ গগৈয়ে সাংবাদিকৰ আগত ব্যক্ত কৰা মতে প্ৰায় ৪০ৰো অধিক পানী পাইপবোৰ পুনৰ নিৰ্মাণ বা মেৰামতিৰ অভাৱত সমূলি নষ্ট হৈছে। এনে পৰিপ্ৰেক্ষিতত চহৰবাসীয়ে কেতিয়াৰ পৰা নিয়মীয়া খোৱা পানী পাব পাৰিব বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ স্পষ্ট উত্তৰ নিদিলে কনিষ্ঠ অভিযন্তাগৰাকীয়ে। ধৰিতো আমি ইয়াতে পানী যোগান ধৰিব পৰা নাই। তাৰ আগতে আমাৰ ২-এদিন অলপ আমি কম পানী আহি আছে। তাৰপিছতে আমি পৰহিৰ পৰা কণ্টিনিউছ লাগি আছোঁ কামটোত। আমি ৰেষ্টুৰেশ্যনৰ কাৰণে যিমান পাৰোঁ লাগি আছোঁ, ল'ৰাবিলাক এতিয়াও লাগি আছোঁ। আৰু তাত বহুত জেগাত কি হৈছে, আমাৰ ৰাস্তা কাটি গৈছে। ৰাস্তা বনাওঁতে কি হৈছে, আমাৰ পুৰণা পাইপলাইন তাৰ ওপৰত সিহঁতে নি পিনি যিমান জাবৰ জোঁথৰ আছে তাতে পেলাই দিয়াৰ লগে লগে আমাৰ পাইপলাইন এনে পুৰণা পাইপলাইন অলপ প্ৰেছাৰ পালে এইটো গোটেই চিঙি ভাঙি গুচি গৈছে। এনেকৈ কালিতো ৩ জেগাত কাম কৰিছোঁ আমি। টোটেল ৩ জেগাত কাম কৰিছোঁ। আপোনালোকে গৈ চাবও পাৰিব এতিয়া স্পটত। তাৰপিছত বৰ্তমানো কাম চলি আছে। এতিয়া আৰু এডোখৰ জেগাত আছে আমাৰ এই ডাকবংলৰ ওচৰত, তাতে এটা আছে। এইটো বহুত পুৰণা পাইপ, একদম চব ফুটা ওলাই গৈছে। যাৰ কাৰণে আমাৰ এতিয়া একচুৱেলি আমি অহা বছৰ হয়তো ৰিপেয়াৰিং কৰিবই নোৱাৰিম। আমি নতুন স্কিমো দিলোঁ ইয়াৰ ওপৰত। আমি ৩ভাগে দিলোঁ, NLCPত এটা দিলোঁ। তাৰপিছতে আৰু এনেই আমি এটা স্পেচিয়েল সেইটো প্ৰগ্ৰামতো দিছোঁ, কিন্তু স্কিমটো বৰ্তমানলৈকে চেংচন হোৱা নাই। এইটোৱেই নহয়, আমি ইয়াৰ লগতে কেইবাটাও স্কিম দিছিলোঁ। হামৰেণ ৱাটাৰ ছাপ্লাই স্কিম বুলি এটা আমি বেলেগ টাউন কমিটি থ্ৰুৱেদিও দিছিলোঁ।
বৈঠালং ফ্ৰেগেন্সৰ আমি এটা স্কিম দিছিলোঁ কাৰণ বৈঠালংছৰ স্কিমটোৱে সেই কণ্ডিশ্যন ভাল নহয় পুৰণা হৈ গৈছে আজি 72 স্কিম এটা ইমান দিনটো আৰু চলি আছে যে এইটো আচৰিত আৰু সেইকাৰণে এতিয়া সম্পূৰ্ণ এইটো ৰিন'ভেশ্যন কৰিব লাগিব ৰিন'ভেশ্যন মেইনলি আমাৰ পাইপলাইনটো যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ডিছৰাপশ্যনটো কম হ'ব হাবৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Rongkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731. 93652 Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Assamese Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 a.m. to 1 p.m. Assamese Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact the number given on screen. Free admissions for Montessori students sponsored by Assamese Society. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesiri alang hithi gulat along longpon ikji. Kang sirtang kijun alang Tharwe alam, Theso alam, Kecho ajam tu, Tharmit aduk, Thelua kreng, Chitronola, Ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত হাঞ্জালাংছত আগন্তুক 15 মেত অনুষ্ঠিত হ'ব কাৰ্বি সন্মিলন কাৰ্বি লামমেট আমেৰ উদ্যোগত আৰু কাৰ্বি লামমেট আমেৰ হাঞ্জালাংছ শাখাৰ উদ্যোগত অনুষ্ঠিত হ'ব এখনি কবি সন্মিলন এই উপলক্ষে শুক্ৰবাৰে হাঞ্জালাংছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় আৰু সভাত এখনি অভ্যৰ্থনা সমিতি গঠন কৰে অনুষ্ঠিতব্য কবি সন্মিলনৰ বাবে বিশিষ্ট সাহিত্যপ্ৰেমী কান্থেৰ বে পৌৰহিত্যত অনুষ্ঠিত সভাত 17 জনীয়া এটি অভ্যৰ্থনা সমিতি গঠন কৰে সমিতিখনে আগন্তুক কবি সন্মিলনৰ বাবে সকলো কাম-কাজ পৰিচালনা তথা চোৱাচিতা কৰিব
সমিতিয়ে সংবাদ মাধ্যমেৰে জৰিয়তে কবি সন্মিলনী সাফল্যমণ্ডিত কৰিবৰ বাবে কাৰ্বি লামমেট আমে কেন্দ্ৰীয় কমিটিৰ অধীনত থকা সকলো শাখা সভালৈ সহায় সহযোগ তথা উক্ত দিনা উপস্থিতিৰ বাবে আহ্বান কৰিছে বুকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ ডিছবাই লাংমিলি বিদ্যাসিং তকবি গাঁৱত বুধবাৰে অনুষ্ঠিত হৈ যায় জামমিলি আথন তথা ডিচুমাই দিৱস জামমিলি আথন তথা ডিচুমাই দিৱস উপলক্ষে সিংহাসন এলেকাৰ প্ৰতিটো গাঁৱতে বিধিপূৰ্বক স্থাপন কৰাৰ সপক্ষে মতামত পোষণ কৰে জামমিলি আথন তথা ডিজুমাই দিৱস উদযাপন উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ টিছই অংশগ্ৰহণ কৰি তেওঁৰ ভাষণত কয় যে কাৰ্বি সমাজৰ পৰম্পৰা বাহক জামমিলি আথন সিংহাসন এলেকাৰ প্ৰতিটো গাঁৱতে সন্মানে স্থাপন কৰিব লাগে এই কাৰ্যৰ বাবে অঞ্চলটোৰ সমূহ ৰাইজৰ সহায় সহযোগ তথা সমৰ্থনৰ কামনা কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে এই সভাত কাৰ্বি লামমেট আমে সিংহাসন শাখাৰ সভাপতি হাৰসিং তকবিকে ধৰি সিংহাসন জুতাং হাৱাৰ আমে সভাপতি জিতেন ৰংহাং প্ৰমুখ সম্পাদক মহেন্দ্ৰ ইংটি ডিছবাই অঞ্চলৰ চৰকাৰী গাঁওবুঢ়াসকল উপস্থিত থাকে বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ